গুৱাহাটীৰ ৰাজপথত কেইজনমান মানুহ সৰ্বাত্মক বন্ধৰ মাজতে এওঁলোক ওলাই আহিছে ৰাজপথলৈ। এওঁলোকৰ আজি ব্যতিক্ৰমী ৰূপ। এজন প্ৰভুভক্ত কুকুৰৰ ৰূপত জিভা উলিয়াই উলিয়াই আগবাঢ়ি গৈ আছে। এজন আকৌ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰূপত, আনজনে আকৌ হাতত এটা ব্ৰইলাৰ মুৰ্গী লৈ ৰাজপথলৈ ওলাইছে। মোদীৰূপী ব্যক্তিজনে কুকুৰৰ ৰূপ ধৰাজনক ৰছীৰে টানি টানি লৈ গৈছে। এইবাৰ কুকুৰৰ ৰূপ ধৰাজনে গাইছে, ঢেকুৰা কুকুৰ মই জাতীয় নায়ক হয়, বাংলাদেশীক অসম বিক্ৰী কৰি মোদীৰ ভৰিছে যে এই তৈলক্ষেত্ৰ বিমান ক'ত, সোণশিল চাহপাত আছে য'ত, বিক্ৰী কৰি মোদীক দিওঁ মই পইচা বহুত। ব্ৰইলাৰটোৰ ডিঙিত ওলমি আছে মন্ত্ৰী চন্দ্ৰমোহনৰ নাম। ব্ৰইলাৰ মুৰ্গীৰ সৈতে আকৌ চন্দ্ৰমোহনৰ সম্পৰ্ক কি? আগতে আমাৰ পাটোৱাৰী চাহাব আগতে আমাৰ লোকেল মুৰ্গী আছিল, এতিয়া দিল্লীৰ ব্ৰইলাৰ মুৰ্গী হ'ল। এতিয়া দিল্লীৰ ব্ৰইলাৰ মুৰ্গী এনেকুৱা অৱস্থা হৈছে, লোকেলৰ পৰা ব্ৰইলাৰত আহি পৰিছে। গতিকে তেখেতে অলপ নিজকে চিন্তা কৰক যে আজি অসমৰ হৈ মাত মাতক, তেখেতে দিল্লীত দাদাগিৰি কৰি লাভ নাই। এয়া আচলতে প্ৰতীকী প্ৰতিবাদ। নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবীত এনেদৰেই মঙলবাৰে মহানগৰী ভঙাগড়ত প্ৰতিবাদ সাব্যস্ত কৰিলে এওঁলোকে। এইটো এটা প্ৰতীকী প্ৰতিবাদ আমাৰ। তাৰমানে এতিয়া এনেকুৱা হৈছে যে মোদীৰ বহতীয়া এতিয়া সৰ্বানন্দ সোণোৱাল, আমি কি ক'ম, জাতীয় নায়ক আছিলে, তেওঁ এতিয়া খলনায়ক হ'ল। সেইকাৰণে কৈছোঁ যে আমি এটা প্ৰতিবাদ কৰি এতিয়া সৰ্বানন্দ সোণোৱাল বহতীয়া কুকুৰ হৈছে মোদীৰ। সেইকাৰণে কৈছোঁ অতি সোনকালে নাগৰিকত্ব সংশোধনী বিল বাতিল কৰিব লাগে। প্ৰতিবাদৰো চৰম সীমা শেষ হৈ গৈছে। দেশৰ ৰাজধানীত নগ্ন হৈ প্ৰতিবাদ কৰিছে। ইয়াৰ পাছতো কুম্ভকৰ্ণ নিন্দাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। যিটো কৰিলে ইয়াতকে আৰু নিকৃষ্ট কৰ্ম নাই। তেওঁলোকে আচলতে জীয়াই থকাৰ অধিকাৰেই নাই। সৰ্বানন্দতো বিয়া পতা নাই, তেওঁতো ঘৈণীয়েক নাই, তেওঁ মাককে বিক্ৰী কৰি দিয়ক, হিমন্তই ঘৈণীয়েকক বিক্ৰী কৰি দিয়ক। ইমান নিৰ্লজ্জ কৰ্ম কৰিব নাপায়। অতি সোনকালে মানুহক বচাওক আৰু আমাক বচাওক, অসমীয়াক বচাওক। আমি অসমীয়া হৈ থাকিব বিচাৰো, আমি অসমীয়াগিৰি বিচাৰো। আমি দেখিলো আমাৰ অসমীয়া মানুহ নংগ হৈ দিল্লীত ঘূৰিছে, এইটোতকৈ লাজৰ কথা একোৱেই নাই। দুখ লগা কথা এইটো যে ইমান প্ৰতিবাদ হোৱাৰ পিছতো, অসম বন্ধ হৈ নৰ্থ ইষ্ট বন্ধ হৈ যোৱাৰ পিছতো তেওঁলোকৰ কোনো কাণসাৰ নাই। কেন্দ্ৰীয় চৰকাৰ হওক, ৰাজ্য চৰকাৰ হওক, কোনো কাণসাৰ নাই। আমাৰ প্ৰশ্ন, আমি কেনেকুৱা ধৰণৰ গণতন্ত্ৰত আছো য'ত ৰাইজৰ কথাই নুশুনে? হয়, তেওঁলোকে অট'ক্ৰেটিক এটা ব্যৱহাৰ তেওঁলোকে ইমপ্লিমেণ্ট কৰক যে কেৱল চৰকাৰে যি ক'ব সেয়াই হ'ব, আৰু নহ'লে গণতন্ত্ৰত আহক। এই মাজত থাকি কি লাভ? গণতন্ত্ৰ যদি এনেকুৱাই হয়, তেনেকুৱা গণতন্ত্ৰৰ আমাৰ প্ৰয়োজন নাই। সোণোৱাল ডাঙৰীয়া এতিয়া নায়ক নে খলনায়ক, সেয়া ৰাইজে ভালদৰে বুজিছে। ভিডিঅ' জাৰ্নেলিষ্ট পাপু আহমেদৰ সৈতে মন্টু কুমাৰ শইকীয়া, আছাম টক্স।